নমস্কাৰ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মহিলা উদ্যমিতা আঁচনিসকলৰ যিসকল আত্মসহায়ক গোটাই মহিলাই ফৰ্ম পোৱা নাই, তেওঁলোকে সেই ফৰ্মখন পাবলৈ হ'লে কি কৰিব লাগিব, কাক আবেদন কৰিব লাগিব, সেই সম্পৰ্কে আজি ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। মহিলা উদ্যমিতা আঁচনিৰ ফৰ্মখন যদি আপোনালোকে বিচাৰি যায়, তেনেহ'লে আপোনালোকক নিজে গৈ নিবিচৰা গ'লে বেলেগৰ হাতত সেই ফৰ্মখন নিদিব। যেতিয়া যাব সেই আত্মসহায়ক গোটৰ ৰেজিষ্টাৰ কৰা কোড নম্বৰটো লগত লৈ যাব। এতিয়া মই কাক গ'লে আবেদনখন লিখিব লাগে সেই সম্পৰ্কত মই আবেদনখন আপোনালোকক মই পঢ়ি দিছোঁ। প্ৰতি মাননীয় মই যে ইয়াত লিখিছোঁ XYZ, সেইখনত মানে গাঁও পঞ্চায়তৰ যোনখন গাঁও পঞ্চায়ত হয় সেই পঞ্চায়তৰ নামটো লিখিব। মাননীয় XY গাঁও পঞ্চায়তৰ সভাপতি মহোদয় সমীপেশু, বিষয় মহিলা উদ্যমিতা আঁচনি ফৰ্ম বিচাৰি আবেদন। সোঁ চাইডে তলত লিখিব তাৰিখটো। মহোদয় বা মহোদয়া, বিনীত সন্মানপূৰ্বক নিবেদন এই যে মই XY গাঁৱৰ যোনখন গাঁৱৰ হয় মহিলাগৰাকী, XY গাঁৱৰ যোনটো ভিঅ হয় XY ভিঅ'ৰ অন্তৰ্গত আৰু যোনটো আত্মসহায়ক গোটৰ হয় সেই গোটৰ নামটো উল্লেখ কৰিব। XY গোটৰ আত্মসহায়ক গোটৰ সদস্যা নাইবা সভানেত্ৰী সম্পাদিকা হওঁ। সেইদিনাখন আপোনালোকৰ পঞ্চায়তত প্ৰধানমন্ত্ৰী মহিলা উদ্যমিতা ফৰ্ম বিতৰণৰ কাৰ্যসূচী আছিল। সেইদিনাখন মোৰ বিশেষ অসুবিধাৰ কাৰণে মই উপস্থিত থাকিব পৰা নাছিলোঁ। সেয়েহে সভাপতি মহোদয়ে মোক ফৰ্মখন দিয়া ব্যৱস্থা কৰে যেন, এই মোৰ আপোনাৰ ওচৰত সৰল প্ৰাৰ্থনা জনালোঁ। গতিকে দয়ালু মহোদয়ে এইকণ সহায় কৰি মোক কৃতাৰ্থ কৰে যেন। সোঁ চাইডে তলত লিখিব আপোনাৰ বিশ্বাসী নাম লিখিব, গাঁও লিখিব, আত্মসহায়ক গোটৰ নামটো লিখিব, তাৰপৰা পিন লিখিব, তাৰপৰা বাওঁ চাইডে লিখিব সভানেত্ৰী সম্পাদিকা চিল মোহৰ মাৰি, লগতে যোনগৰাকী মহিলাই তাত মানে বিচাৰি গৈছে ফৰ্মখন সেই মহিলাগৰাকী যাৱতীয় যিবিলাক ডকুমেণ্টছ, আধাৰ, পান, ভোটাৰ কাৰ্ড আৰু লগতে আত্মসহায়ক গোটৰ ফ্ৰণ্ট পেজ মানে যিখন মানে গোটটো গঠন হৈছিল সেইখনৰ কাৰ্য বিৱৰণী যোনখন আছে সেইখন জেৰক্স কপি লগত লৈ যাব। চ' মোৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকৰ বাবে উপকৃত হয় তেনে এটা লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।